নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি অন্তৰ্গত চতুৰ্থ অধ্যায় ভাৰতৰ বৈদেশিক সম্বন্ধৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰশ্নসমূহ হ'ল এনেধৰণৰ: বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ নাম কি? উত্তৰ: ভাৰত। ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য নিৰ্মাতা বুলি কাক আখ্যা দিয়া হয়? উত্তৰ: জৱাহৰলাল নেহৰু। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ: চৌহান সিং। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে? উত্তৰ: 51 নং অনুচ্ছেদ। কোন বছৰত চীনে তিব্বতক চামিল কৰি লয়? উত্তৰ: 1950 চনত। চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ: 1962 চনত। নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ: ৰাজীৱ গান্ধী। 1966 চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি? উত্তৰ: তাছখণ্ড চুক্তি। কোন চনত বাংলাদেশৰ যুদ্ধ আৰম্ভ হৈছিল? উত্তৰ: 1971 চনত। চিমলা চুক্তি কেতিয়া হৈছিল? উত্তৰ: 1972 চনত। চীন আৰু ভাৰতৰ সীমা ৰেখা হিচাপে কোন চনত মেকমোহন ৰেখা নিৰ্ধাৰণ কৰা হৈছিল? উত্তৰ: 1914 চনত। কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল? উত্তৰ: ৰাষ্ট্ৰসংঘই। ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি এটা লিখা। উত্তৰ: শান্তিপূৰ্ণ সহ অৱস্থান। কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল? উত্তৰ: 1999 চনত। জনতা পাৰ্টিৰ চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল? উত্তৰ: 1977 চনত। চিমলা চুক্তি ভাৰত আৰু কাৰ মাজত সম্পাদিত হৈছিল? উত্তৰ: পাকিস্তানৰ লগত। ভাৰতে প্ৰথম পাৰমাণৱিক বিস্ফোৰণ কেতিয়া ঘটায়? উত্তৰ: 1974 চনত। বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে কেতিয়া মূৰ দাঙি উঠে? উত্তৰ: 1971 চনত। তিব্বতৰ ধৰ্মগুৰু দালাই লামাই কেতিয়া ভাৰতত আশ্ৰয় লয়? উত্তৰ: 1959 চনত। বানডুং সন্মিলন বুলিলে কি বুজা? 1950 চনত এছিয়া আৰু আফ্ৰিকা মহাদেশৰ নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহৰ মাজত একতাৰ বিষয়ত বিভিন্ন আলোচনা হৈছিল। এই ৰাষ্ট্ৰসমূহ শীতল যুদ্ধৰ সময়তে স্বাধীনতা লাভ কৰিছিল আৰু দুয়োটা শক্তিগোষ্ঠীৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। এই উদ্দেশ্যে 1955 চনত ইণ্ডোনেছিয়াৰ বানডুং চহৰত এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ মাজত এখন সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াকে বানডুং সন্মিলন বুলি কোৱা হয়। এই বানডুং সন্মিলনখনক গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এটা ৰাজনৈতিক আন্দোলন হিচাপে বিকাশ কৰাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে অভিহিত কৰা হয়। চিমলা চুক্তি বুলিলে কি বুজা? চিমলা চুক্তিৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহ কি আছিল? উত্তৰ: 1972 চনৰ জুন মাহত ভাৰত আৰু পাকিস্তানৰ দুয়োখন ৰাষ্ট্ৰৰ সমস্যাসমূহ আলোচনাৰ বাবে চিমলাত এখন সন্মিলনৰ আয়োজন কৰে। সেই উদ্দেশ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টো আৰু ইন্দিৰা গান্ধীয়ে এই সন্মিলনত যোগদান কৰে। 1972 চনৰ 3 জুলাইত দুয়োখন ৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিখনকে চিমলা চুক্তি বুলি জনা যায়।
এই চুক্তিৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ হ'ল ১ নম্বৰ দুইখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে তেওঁলোকৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব। ২ নম্বৰ দুইখন ৰাষ্ট্ৰই পৰস্পৰৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব। ৩ নম্বৰ দুইখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব। কাৰ্গিল যুদ্ধ বুলিলে কি বুজা? উত্তৰ 1999 চনৰ আদি ভাগত পাকিস্তানৰ মুজাহিদিন নামৰ উগ্ৰপন্থী সংগঠন এটাই LOCৰ কাষৰ ভাৰতীয় কেইটামান চকী যেনে মাস্ক, দ্ৰাছ আৰু কাকছাৰ আৰু বাটালিক দখল কৰি লয়। পাকিস্তানী সেনা ইয়াত সংযুক্ত থকা বুলি ভাবি ভাৰতীয় সেনায়ো সেই অঞ্চলসমূহলৈ আগবাঢ়ে। ইয়ে দুইখন দেশৰ মাজত মুখামুখি সংঘৰ্ষৰ অৱতাৰণা কৰে। ইয়াকে কাৰ্গিল যুদ্ধ বুলি জনা যায়। 1999 চনৰ 26 জুলাইত তাৰিখে ভাৰতে হেৰুওৱা বেছিভাগ চকী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত এই চেপ্টাৰটোৰ ৰৈ যোৱা বাকী প্ৰশ্নসমূহৰ বিষয়ে আমি আলোচনা কৰিম আৰু তোমালোকে চাবা বুলি আশা কৰিলোঁ। থেংক ইউ।